প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ। তো আজি আমি গোটেই গোসাইগাঁও মহকুমাৰ অন্তৰ্গত আমাৰ যিকেইটা সমষ্টি আছে সেই সমষ্টিবিলাকত আমি গোটেই জেগাতে ঘূৰিছোঁ। ইমান ভাল সুন্দৰকৈ শান্তিপ্ৰিয়ভাৱে আমাৰ ভোটাৰ ৰাইজে ভোটদান কৰিছে। তাৰ লগতে এইটোও ক'ব লাগিব যে আমাৰ 1 নং গোসাইগাঁও সমষ্টি হিচাপে আমি এইবাৰ প্ৰথম 1 নং গোসাইগাঁও সমষ্টিৰ নতুন ভোটাৰ হিচাপে আমি এনেকুৱা স্বতঃস্ফূৰ্তভাৱে যেনেকুৱা সঁহাৰি পাইছোঁ যে আমাৰ BPF দল মানে বিপুল ভোটত আমাৰ শভাৰাম বসুমতাৰী ডাঙৰীয়াই NDAৰ প্ৰাৰ্থী হিচাপে বিপুল ভোটত জয় হোৱাটো একদম নিশ্চিত। তাৰ লগতে আমাৰ পৰ্বজোৰা পাৰ্ট আমাৰ আছে, বাওকুংগুৰি পাৰ্ট আমাৰ আছে, দতমা পাৰ্ট আমাৰ আছে। দতমা, বাওকুংগুৰি, আপোনাৰ পৰ্বতজোৰা এইকেইটাও বিপুল ভোটত আমাৰ NDAৰ প্ৰাৰ্থী হিচাপে বিপুল ভোটত জয়যুক্ত হোৱাটো আমি ফাইনেল আৰু ঘোষণাই কৰিব পাৰোঁ। এনেকুৱা ধৰণৰ আমি নতুন সমষ্টিবিলাকৰ পৰা ভোটাৰ ৰাইজৰ পৰা এনেকুৱা স্বতঃস্ফূৰ্তভাৱে সঁহাৰি পাইছোঁ, মানে কল্পনা অতীত। আপোনালোকেও সাংবাদিক হিচাপে জানে যে বৰ্তমান আমাৰ ইয়াত কিহৰ বঁটা বৈছে, নিশ্চয় আপোনালোকে ভালকৈ জানে। আমাৰ 1 নং গোসাইগাঁৱতো প্ৰতিদ্বন্দ্বিতা নাই বুলি আমি ক'ব পাৰোঁ। UPFL অলপ কিঞ্চিত অলপমান ভোট পাব পাৰে, কিন্তু তেনেকুৱা ধৰণৰ তেখেতসকলক অৰ্গেনাইজো কৰিব পৰা নাই। আপোনালোকে নিজেই জানে যে গোটেই গোসাইগাঁও মহকুমাত আমাৰ 1 নং গোসাইগাঁও সমষ্টিৰ অন্তৰ্গত UPFL কেইটা অফিচ আছিল। অফিচটি গণিলেই আপোনালোকে গম পাব যে UPFL যে দুৰ্বল হ'ল। এই দুৰ্বল হোৱাৰ কাৰণে তেখেতসকলৰ যিটো ৰানিং MLA তেওঁ নিজেই প্ৰতিদ্বন্দ্বিতা কৰা নাই। তেখেতে ইমান বুদ্ধিমান মানুহ, তেখেতে গম পাইছে অলৰেডি যে ইয়াত মই পুনৰবাৰ UPFLৰ হৈ আৰু যদি প্ৰতিদ্বন্দ্বিতা কৰোঁ মোৰ মতামতে চিকিউৰিটি মানুহতে প্ৰফিট হ'ব। এই চিন্তাধাৰা কৰি তেখেতে নিজেই এই প্ৰতিদ্বন্দ্বিতাত নামা নাই। এইটোৱেই প্ৰমাণ। কোনোদিন আমি দেখা নাই ৰানিং MLA এজন মানে প্ৰতিদ্বন্দ্বিতা নকৰাকৈ থকাটো এইটো অসম্ভৱ। গতিকে আমি এইটোৱেই আমাক জনাই দিছে যে এইটোৱে আমি গম পাইছোঁ যে তেখেতসকলৰ ভেটিটো মজবুত নহয়, এইটো খাটাং। আমি চাওক, আমি 15টাত NDA হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। 15টাত 15টাই জয় নিশ্চিত আমাৰ, এইটো আমি তাতেকৈ ক'ব পাৰোঁ। দোষাৰোপ কৰাটো তেখেতসকলৰ কালচাৰ। চৰকাৰ পক্ষ কোনোদিন গণ্ডগোল নকৰে। যিহেতু চৰকাৰ আমাৰ, চৰকাৰে কোনোদিন প্ৰশাসন আমাৰ হাতত, সব আমাৰ হাতত। আমি ৰাইজক সেৱা কৰিবৰ কাৰণে চৰকাৰ এটা গঠন কৰিছোঁ। যি চৰকাৰে সেৱা কৰিবলৈ ওলাইছে সেই চৰকাৰে কোনোদিন গণ্ডগোল নকৰে। ময়ো গম পাইছোঁ, শুনিছোঁ তেখেত পাব্লিকৰটো সৰু সুৰা ঠিকা টুকলি কৰে। তেখেতসকলৰ কিবা এটা মনোমালিন্য টকা পইচা হ'লে কিবা আছিল বোধহয়, সেইটো আমাৰ ৰাজনীতিক টানি আনি লাভ নাই, সেইটো বেলেগ ঘটনা। তেখেতসকলে জবৰদস্তি আমাক বদনামটো জাপি দি আমাৰ ওপৰত কিবা এটা কৰিব বিচাৰিছে, সেইটো কেতিয়াও সফল নহয়। এইটো ঘটনা কমপ্লিটলি এইটো ব্যৱসা বাণিজ্যৰ লগত জড়িত। ইয়াত আমাৰ কোনো ৱাৰ্কাৰ, আমাৰ কোনো ৰাজনৈতিকভাৱে ইয়াত কোনো জড়িত নহয়। এইটো আমাক দোষাৰোপ নকৰিব। ক্ষমতাত আহিলে কোনোদিন গণ্ডগোল নকৰে। আমি ক্ষমতাত আহিলেই কোনে গণ্ডগোল কৰে জানে আপোনালোকে? চৰকাৰ কোনোদিন গণ্ডগোল নকৰেতো। তেখেতসকলে মতিভ্ৰম হৈছে, তেখেতৰ বুদ্ধি ভ্ৰষ্ট হৈছে। যিকোনো সময়ত আমি যেতিয়া চৰকাৰত আছিলোঁ 15-17 বছৰ, তেতিয়া কোনে গণ্ডগোল কৰিছিল? এই গণ্ডগোলবিলাক কোনে কৰিছিল? তেখেতসকলেই কৰিছিল। UPFLৰ নেতৃত্বত, আপোনাৰ এপছৰ নেতৃত্বত যিমান ঘটনাবিলাক ঘটিছে তেখেতসকলৰ দ্বাৰাই ঘটা। আমিতো কোনোদিন গণ্ডগোল কৰা নাই। একজন নিয়ম কোনোবা MCLA কোনোবা ৰাজনীতিক চৰকাৰ গঠন কৰাৰ পিছত পাব্লিকৰ লগত গণ্ডগোল কৰিব যাম নেকি আমি? যি পাব্লিকে আমাক মেণ্ডেট দিছে, যি পাব্লিকে আমাক সঁহাৰি জনাই বিপুল ভোটত আমাৰ চৰকাৰক নিৰ্বাচিত কৰিছে, আমি পাব্লিকক কিয় অত্যাচাৰ কৰিম? এইটো একদম মনে সঁচা কথা। এইটো কমপ্লিটলি ফলছ। এইবিলাক ঘটনা আমাৰ লগত টানি নানিব। এইটো কমপ্লিটলি ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত। এইটো বিজনেছৰ লগত জড়িত মাৰামাৰি। MLA হ'লে কি হ'ব?
তেখেতে অপযশ কৰিব বিচাৰিছে আমাক। এইটো কৰি আমাক লাভ নাই, সেইটোৰ লগত আমাৰ কোনো ৱাৰ্কাৰ জড়িত নহয়।